পূর্বজোরেও অরুণোদয় 3.0 बिथांखि बेखेवदों। रायजोनि मोनफ्रोमबो बिधानसभा बियाबाव अरुणोदय 3.0 बेखेवनाय बायदिनो गोदानै दाफुंनाय 5 नं पर्बजोरा बिधानसभा बियाबाव बेखेवनाय जायो। पर्बजोरानि मुखुमा बेंगिरि मावखुलियाव खुंनाय अरुणोदय 3.0 बेखेवनाय हाबाफारियाव आलासि महरै बाहागो लायो बिटिसिनि मावफुं सोद्रोमा उइलसन हासदा, बारग' एमएलए आरो प्लेन ट्राइब्स जौगाखां आफादनि लेङाइ मासिगिरि बरेन्द्र कुमार मोसाहारि आरो गोबां बिबानगिरिफ्रा बाहागो लायो। दिनै आसामनि गिबि मन्त्रि हेमन्त बिश्व शर्माया बारसु वेली बे बिथांखिखौ बेखेवना होयो। ধৰক আজিৰ এই অনুষ্ঠানটো ইতিমধ্যে আমাৰ হাজদা ডাঙৰীয়া কৈছেই যে গোটেই অসমজুৰি ৰাজ্যজুৰি যি অৰুণোদয় 3 আঁচনিৰ আজি শুভ উদ্বোধনী, সেই শুভ উদ্বোধনীত ৰাইজে যথেষ্ট সঁহাৰি দিছে। এই গৰমৰ মাজত ইমান ৰাইজে ধৈৰ্য ধৰি এই বক্তব্যবিলাক শুনিছে, আমাৰ মাজত আছে, সেইটোৱেই প্ৰমাণ কৰে যে মানে গোটেই ৰাইজ মিলি বা গোটেই অসমৰ জনসাধাৰণে বিশেষকৈ পৰ্বতজোৰা অঞ্চলৰ ৰাইজে যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে তাৰ প্ৰতি আস্থা আৰু বিশ্বাসটো বাঢ়িছে, যাৰ কাৰণে ইমানখিনি ৰ'দৰ ভিতৰতো আমাৰ মাজত থাকি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে। আৰু এটা কথা আমি আজি গম পালোঁ যে সেইখিনি জনা নাছিলোঁ মই, যে যোৱা লোকসভা নিৰ্বাচনৰ আগে আমি প্ৰতিটো পৰিয়ালক যিসকলে অৰুণোদয় পোৱা নাই, আপোনালোকে আমাৰ ভূমিকা এটা পত্ৰ আছে, সেইখিনি লৈ যাওক আৰু ফিল আপ কৰি যদি পোৱা নাই আমাক জমা দিয়ক। গতিকে এই হিচাপত গোটেই অসমত যিখিনি জমা হৈছে তাত দেখা গ'ল মাত্ৰ 11 লক্ষ জনসাধাৰণক, পৰিয়ালক এই অৰুণোদয় লাগে, অৰুণোদয় বিচৰা পৰিয়াল। অথচ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় 11,000ৰ পৰিৱৰ্তে 11 লাখৰ পৰিৱৰ্তে 12,60,000, 1,60,000 বেছিকৈ আবণ্টিত কৰিলে। গতিকে এই হিচাপত থাকিব নালাগে আৰু অৰুণোদয় বিচৰা পৰিয়াল, আৰু যদি থাকি যায় 12,60,000 দিয়াৰ পিছতো যদি অৰুণোদয় পাবলগীয়া থাকি যায়, তেনেহ'লে মই ভাবি ল'ম যে কিছু বিৰোধী দলৰ সেই সময়ত এই ফৰ্মখিনি লোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ কাৰণে আজি প্ৰকৃত তত্ত্ব যিবিলাকৰ প্ৰকৃতপক্ষে পোৱাৰ প্ৰয়োজন আছিল, এইবিলাকৰ প্ৰতিফলিত নোহোৱাৰ কাৰণে আজি বঞ্চিত হ'ব লগা হ'ব। খুব ভাল লাগিছে আজি এই পৰ্বতজোৰা 5 নং পৰ্বতজোৰা এতিয়া বিধায়ক নাই, সেইটো নতুন সমষ্টি। ইয়াত বহুত কেইবাটাও সমষ্টি আহি লগ লাগিল। এতিয়া এটা সমষ্টিত 30,000ৰ কথা কৈছে, তাৰমানে প্ৰতিটো সমষ্টিত 20,000কেই অলৰেডি দিয়া আছে। কিন্তু এতিয়া আমাৰ পৰ্বতজোৰাত এই 20,000খিনি এতিয়া আছে নে নাই সেইটোতো সঠিকভাৱে কোৱাটো টান। গতিকে 10,000কে নতুনকৈ হ'ব, মই ভাবোঁ যে 10,000তকৈ অলপ বেছি হ'ব, কাৰণ কোকৰাঝাৰ জিলাত যি 5টা সমষ্টি আছে, যেই 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ দীঘলীয়া, আটাইতকৈ ডাঙৰ, আটাইতকৈ বেছি ভোটাৰ থকা সমষ্টি হৈছে পৰ্বতজোৰা 5 নং পৰ্বতজোৰা সমষ্টি। গতিকে আশা ৰাখিছোঁ আমি আমাৰ নেতৃত্বসকলে আমাৰ পৰ্বতজোৰাত 10,000